হাই ফ্ৰেন্ডছ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম যে অম্ৰপালি ধাৰাবাহিকখনৰ পৰা অম্ৰপালিয়ে অৰ্থাৎ প্ৰীতি কংকনাই কিমান টকা পায়। গতিকে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে যদি এতিয়ালৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। অম্ৰপালি ধাৰাবাহিকখন যোৱা 15 মে তাৰিখৰ পৰা নিশা 7 বজাত ৰং চেনেলত সম্প্ৰচাৰিত হৈছে। ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে অম্ৰপালি ধাৰাবাহিকখনে আৰু অম্ৰপালিয়ে এই ধাৰাবাহিকখনত যথেষ্ট সুন্দৰ অভিনয় কৰিছে। আৰু আপোনালোকে যদি এতিয়ালৈ গৈ অম্ৰপালিৰ বায়োগ্ৰাফি ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাই ল'ব। অম্ৰপালিয়ে অৰ্থাৎ প্ৰীতি কংকনাই এই ধাৰাবাহিকখনৰ পৰা মাহেকত প্ৰায় 30,000 পৰা 40,000 টকাৰ ভিতৰত পায়। আৰু এইখিনিতে সকলোৰে জ্ঞাতাৰ্থে এটা কথা কৈ দিওঁ যে এয়া কোনো অম্ৰপালিৰ ফিক্স চেলাৰী নহয়। আমি মাত্ৰ আপোনালোকক এটা আনুমানিক ধাৰণাহে দিব বিচাৰিছোঁ, কোনেও যাতে নিগেটিভভাৱে নলয়। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ বাবে। ধন্যবাদ।